নমস্কাৰ মই আজি আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এইটা নহয় এটা বাৰ্তা মানে কি মই সকলোকে ৰিকুৱেষ্ট কৰোঁ ভিডিঅ'টো চাব, স্কিপ নকৰিব, শেষলৈ চাব। আহকচোন মই কি ক'ব বিচাৰিছোঁ শুনকচোন। আপোনালোকে দেখিছেনে আপোনালোকে নটিচ কৰিছেনে মোৰ গালত এইটো? আপোনালোকক ওচৰলৈ গৈ দেখাই দিছোঁ। ইয়াতে এই বস্তুখিনি বাঢ়ি আহি আছে। প্ৰথমতে ইয়াতে সৰু এটা পিম্পলৰ দৰে ওলাইছিলে। পিম্পলৰ দৰে ওলাই মই ভাবিছোঁ পিম্পল উঠিছে, কমি যাব। মই কথাটো ইমান গুৰুত্ব দিয়া নাই। এনেকৈ মোৰ 4-5 দিন হৈ গ'ল। তাৰপিছত আছে এনেকৈ ভাঙি গ'ল। ভাঙি যাওঁতে ভাবিছোঁ পিম্পল ভাঙি গৈছে, নিজে নিজে ঠিক হৈ যাব। মই গুৰুত্ব দিয়া নাই। এতিয়া দেখিছেনে মোৰ এই গোটেই মুখ ফুলি এইখন গাল মোৰ এই চাইডটো গোটেই ফুলি গৈছে। তথাপিও মই এইটো ভাবা নাছিলোঁ। তাৰে পিছত আজি 3 দিন হ'ল। ৰাতিপুৱা উঠিছোঁ, ৰাতি ধুনীয়াকৈ খাই বৈ শুইছোঁ, একো নাই। ৰাতি মোৰ গলটো অলপ মাজৰাতি মই সাৰ পতে চাইছোঁ বিচনাত, মোৰ গলটো অলপ বিষোৱাৰ দৰে লাগিছে। পুৱা উঠি দেখিছোঁ এই বস্তুটো দেখিছেনে? এইটো এটা ডাঙৰ গুটিৰ দৰে হৈছে। এইটো এটা টেমুনাৰ দৰে উঠি আহিছে। তো মই বহুত ভয় খালোঁ, কাৰণ এইটো তেতিয়া এনেকুৱা ৰূপ লোৱা নাছিলে, পৰহি এনেকুৱা ৰূপ লোৱা নাছিলে। মানে যেতিয়া এই গুটিটো হ'ল তেতিয়া মই ৰাতিপুৱা উঠি বহুত ভয় খালোঁ। হাজবেণ্ডৰ লগত কথা পাতিলোঁ। তাৰপিছত মই তেখেতক ক'লোঁ যে আজিৰ দিনটো চাই লওঁ, কি কাৰণত বা হ'ল চাই লওঁ, কালি ENTতে যাম। তাৰপিছত দেখিছোঁ যেতিয়া ইভিনিং, সেইদিনা ইভিনিং এই বস্তুটো মানে এনেকুৱা ৰূপ লৈছে। আৰু এই বস্তুখিনি লাৰি চাইছোঁ টাইট হৈছে, টাইট। তেতিয়া মই মাইণ্ড কৰিছোঁ চাগে এইটোৰ বিষত বা এইটোৰ কাৰণে চাগে এইটো বস্তুটো ওলালে নেকি গুটিটো। তাৰপিছত সেনেকৈ ভাবি নেক্সট দিন ইয়াতে মানে অৰ্থাৎ যোৱাকালি য়েষ্টাৰডে এই ডাক্তৰ এজনৰ ওচৰত গ'লোঁ। ইয়াতে ফাৰ্মাচীত আহে, দিছপুৰৰ হয় ডাক্তৰজন। তেখেতে মোক কি কৰিলে, অৰিজিত দে তেখেতৰ নাম। তেখেতে চায়ে মোক ক'লে যে এইটোতো আপোনাক হেৰি কৰিছে, পোকে কামুৰিছে বুলি কৈছে। এইটো ইনচেক্ট বাইট বুলি কৈছে। ইনচেক্ট বাইট হৈছে এনেকুৱা এটা ইনচেক্ট যিটো মোক মোবাইলত তেখেতে দেখুৱালে। মই বাৰু এতিয়া আপোনালোক দেখুৱাব নোৱাৰিম। সেই ইনচেক্টটো মোক কামোৰা বুলি কৈছে, যিটোৰ ফলত ইয়াতে হৈছে। আকৌ যোৱাকালি তাৰমানে কি হ'ল, মই দেখাইছোঁ গধূলি ডাক্তৰক, আকৌ আগবেলা আকৌ ইয়াতো এইটো এটা গুটি, এইখিনি টাইট ইয়াতে এটা গুটি ওলাইছে। তো ভয় লাগিবনে নালাগে কওকচোন? মোৰতো বহুত ভয় লাগিল। তাৰমানে মই বহুত কিবা বেলেগ ভাবিব ল'লোঁ, মোৰ কিবা ডাঙৰ কিবা হ'ল, কেঞ্চাৰ হ'ল নেকি বা এনেকুৱা। তো বহুত ভয় লাগি গ'ল। মই এইটো বনাইছোঁ বা এইটো কাৰণে আপোনালোকক ক'ব ওলাইছোঁ ভিডিঅ'টোৰ জৰিয়তে যে আমি আচলতে কিছুমান বস্তু গুৰুত্ব দিব লাগে। এইটো সৰু যদি মই শালমইনা বুলি নাভাবি, যদি মই দুদিনতে যে এইটো কিয় কমা নাই বুলি ভাবি যদি মই ডাক্তৰত গ'লোঁ হয়, আজি মোৰ এনেকুৱা নহ'লে হয়। ডাক্তৰে কোৱা হিচাপত এইটো ইনচেক্ট বাইট হৈছে, আৰু যিটোৰ কাৰণে ইনফেকশ্যন হয় বস্তুটো ফেলি গৈ মানে ইয়াতে এইটো টেমুনা ওলাইছে বা ইয়াতে ওলাইছে। আৰু গোটেই এই চাইডটো বিষ। তাৰমানে এতিয়া মই পূৰা বিষত থাকিব পৰা নাই। ইয়াতে কাণখনে এনেকুৱা লাগিছে এতিয়া মোৰ কাণখনে বেয়া হ'ব নেকি এনেকুৱা লাগিছে। তো মোৰ কৰা ভুলৰ দৰে যেন আপোনালোকে ভুল নকৰে। আজিকালিৰ দিনত এই সৰু গুটি এটা ওলালেও তাৰমানে মোৰ দৰে ভুল নকৰিব। পাৰিলে ডাক্তৰত এবাৰ দেখুৱাব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। মোক ডাক্তৰে কৈছে গৰম সেক দিব দিছে, তেতিয়া এই বস্তুটো ঠিক হ'ব। অলপ লাহে লাহে বস্তুটো গলিব ল'ব, সেইকাৰণে গৰম সেকো দিব দিছে। আৰু মেডিচিন দিছে। কালি খালোঁ, ডাক্তৰক দেখুৱাই আহিয়ে খালোঁ, আজি মৰ্ণিঙো খালোঁ। আৰু দুবাৰ খাব দিছে, বিষৰ দিছে। পুনৰ এইষাৰ কথাই ক'ম, আজিৰ দিনত সৰু এটা পিম্পল ওলালেও সাধাৰণ বুলি নাভাবিব, আৰু পাৰিলে এবাৰ ডাক্তৰক দেখুৱাব। যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰি দিব। আজিতো এৰিলোঁ, বাই বাই।